আপোনালোকৰ আজি এই ভিডিঅ'টো আমাৰ এই কয়লা ফাৰ্মখনৰ পৰাই আৰম্ভ কৰিছোঁ। যিহেতু আমাৰ ল'ৰাটো নাই, ল'ৰাটো মই দাদীয়েকৰ ঘৰত আইতাকৰ ঘৰত থৈ আহিছোঁ আৰু মানুহজনো কামলৈ গ'ল। আমাৰ ঘৰত থাকোঁহে মাত্ৰ 3জন মানুহ। সেইটো কাৰণে মানে মই এতিয়া অকলশৰীয়া। দাদীকৰ ঘৰ বৰ বেছি দূৰত নহয়, ওচৰতে। তাতে থৈ আহিছোঁ, সি বৰ উৎপাত লগাই আছিলে। সেইটো কাৰণে বোলো আজি সেইদিনাখন আপোনালোকক এই ফাৰ্মখন দেখুৱাইছিলোঁ, আমাৰ কয়লা ফাৰ্মখন দেখুৱাইছিলোঁ। ফাৰ্মখনৰ কথা কৈছিলোঁ যে শুক্ৰবাৰে আমাৰ ফাৰ্মৰ মানে কয়লাবোৰ নিব বুলি। কিন্তু মানে কি হ'ল গম পাইছে, কয়লাৰ মানে বেপাৰী চবে মানে এনেকুৱা মিছা কথা কিছুমান কয় নহয়। মানে কয়লাখিনি নিয়াৰ কথাই আছিলে, আজি 20 দিনৰ ওপৰ হ'ল। সেই বেপাৰীজনে নিম ইদিনা কয় সোমবাৰে নিম, শুকুৰবাৰে নিম, সেনেকৈ কৈ তাৰমানে মালখিনি ৰখাই থৈ দিছে। তাৰপাছত কি হ'ল, এদিন শুকুৰবাৰে নিয়াৰ কথা ওলালে। মই সেইদিনাখন আপোনালোকক ভিডিঅ' এটা বনাই দিছিলোঁ যে আজি এই কয়লাখিনি যাব আৰু বহুত মানে গৰম পাইছে, বহুত বেমাৰত মৰিছে, বহুত ভেকচিন সুধিছে এজনে যে ভেকচিন এনেই মানে কয়লা পুহি অৱস্থা বেয়া হৈছে। এইবাৰ লেখীয়া অৱস্থা মানে এবাৰো হোৱা নাই। মানুহে পোহে কেলে কিবা এটা ভাল ফল দেখিম বুলি, কিন্তু ভাল ফল নেদেখিলে আৰু কেনেকুৱা লাগে ন। ভাল হ'লেতো চবৰে ভালেই, কিন্তু লছ হৈ গৈ থাকিলে দিনে দিনে আপোনাৰো ভাল নালাগে। সদায় কয়লাবোৰ মৰে। এই দিনাখনে আজি 20 দিনমান চতুৱাই এদিন শুক্ৰবাৰে 80টা নিলে। এই শুক্ৰবাৰে 80টা নিওঁতেই যদি তেওঁ যদি বাকীখিনিও লৈ গ'লহেঁতেন, কিবা এটা মানে হেৰি হ'লহেঁতেন। মানে এনেকুৱা কৰে মানে চৌঠেঙীয়া, গম পাইছে। যেতিয়া মানে বেপাৰীবোৰক মাল নাথাকিব নহয়, মানে নিবলৈ তাৰমানে কুকুৰা চুকুৰা পোৱা নাথাকিব, তেতিয়া ইমানেই তেল মাৰিব নহয়, থপিয়া তেতিয়া মানে বেলেগ এজন আহিলেও তাৰমানে বেলেগজনক নিবলৈ সুবিধা নিদিয়ে। আৰু যেতিয়া তেওঁলোকৰ তাৰমানে মালৰ অৰ্ডাৰ মানে মাল বেছি হৈ যায় আৰু তেতিয়া মানে কি হ'ব, আপোনাক মানে পাত্তা নিদিয়ে, গুৰুত্ব নিদিয়ে, পাহৰি যায় আপুনি কোন আছিলে। এই বেপাৰীজনক আমি আগতেও মানে হাঁহ পুহিছোঁ, হাঁহ দিছোঁ, কয়লাৰ পুহিছোঁ, কয়লাৰ দিছোঁ। মানে প্ৰতিবাৰে বেপাৰীজনক বহুত বিশ্বাস কৰি পেলি তাৰমানে প্ৰতিবাৰে আমি এজনক মাল দিছিলোঁ। মানে এইবাৰ কি হ'ল, মানুহজনে মানে বহুত ডাঙৰ এটা মানে চৌঠেঙীয়া কৰি দিলে। এতিয়া মানে কি কৈছে, আপোনাৰ মালখিনি বোলে যিখিনি থাকি গ'ল সেইখিনি ৱেট কম, সেইখিনি বোলে বিক্ৰী নাযায়। সেইটো কাৰণে আপুনি আৰু সেইখিনি ৱেট বঢ়াইহে মানে বিকিব পাৰিব। তেতিয়াহ'লেনো মানুহজনেনো তেনেকৈ সেইদিনাখননো কেলৈ থৈ গুচি গ'ল। এনেকৈ মিছা কথা ক'বলৈনো কেলৈ লাগে, হয় নাই কওক। আৰু মানে ৱেট বঢ়োৱা বা কমোৱাটো কথা নহয়। আপুনি যিমান খুৱাব, যদি ৱেট বাঢ়ে আপোনাৰ গাত নালাগে। কিন্তু আপুনি যদি খুৱাই থাকে, মেডিচিনৰ নামত টকা খৰচ কৰি থাকে, দানাৰ নামত টকা খৰচ কৰি থাকে, লাষ্টত যদি গৈ পেলাই এইটো দৃশ্য দেখি পায়, আপোনাৰ হ'লেও মনটো বা কেনেকুৱা লাগিব। সদায় যদি এইটো ৰূপকে যদি দেখি থাকিবলৈ হয়, যদি এদিনত যদি 4টা 5টাকৈ যদি কয়লা মৰিবলৈ হয়, তেতিয়াহ'লে আপোনাৰ লাভটো ক'ত থাকিব বাৰু কওকচোন। আৰু মানে কি হয়, প্ৰতিবাৰে মানে এই কয়লা বেপাৰীজনকে আমি কয়লাবোৰ বিকিছিলোঁ। আৰু এইবাৰ মানে আমাক ইমান বেয়াকৈ চৌঠেঙীয়া কৰিলে। আগত মানে কি হয়, গোটেই যিমান কয়লা বিকিবলৈ দিওঁ আমি চব কয়লাকে নিয়ে দেই, মানে যিমান বিকিবলৈ দিওঁ চব নিয়ে। কিন্তু এইবাৰ লেখীয়া মানে গাদ্দাৰি কৰা নাই। তাৰমানে এইবাৰ মানে কি হ'ল, তেওঁ মানে বেলেগত মাল পাইছে, মাল বেছি হৈ গ'ল তেওঁৰ ভাগৰ, সেইটো কাৰণে এই চৌঠেঙীয়া কৰিছে। হ'লেও পুৰণা মানুহক অকণ মনত ৰাখিব লাগে, হয় নাই। এদিন তেওঁৰ মানে ভাল দিন আহিলে বুলি যে সদায় যে ভাল দিন আহিব সেইটো কথা নহয়। বা আমাৰো কেতিয়াবা যদি ভাল দিন আহিছিলে বা আহিব, সেইটো আমি সদায় ভাল দিন আহি থাকিব বুলি আমি আশা কৰিব নোৱাৰোঁ। সেইটো কাৰণে অকণমান মানুহৰ মানে দুখটো বুজি পাব লাগে। মানুহজনক ইমানেই কৈছে কিবা এটা কৰি খটাই দিয়ক। আৰু যিটো মৰে মানে সেইটো মানে আমি ৰিস্ক ল'ম। আমাৰ মানে হাজবেণ্ডে কৈছে যিটো মৰি যাব সেইটো মোক হিচাপ দিব, মই সেইটো পইচা এটকাও নলওঁ। কাৰণ কেলৈ ঘৰত দেখিয়ে আছে পৰিস্থিতি কি ৰেগুলাৰ মানে গৈয়ে আছে। আৰু মানুহজনে নি পেলাইতো মানে মৰিব নোৱাৰে ন, ফচিব নোৱাৰে। সেইটো কাৰণে মানে যিটো মানে মৰে সেইটো মই ৰিস্ক ল'ম বুলি কৈছে। হ'লেও মানে মানুহজনে মানে কি কৰিছে, এনেকুৱা এটা মানে গাদ্দাৰি কৰি পেলাই কয়লাখিনি মানে এনেকৈ এৰি থৈ গুচি গ'ল। মানুহ মানে এনেকুৱা কৰিব নালাগে। প্ৰতিবাৰে মানুহজনক আজি 1 বছৰ হ'ল মাল দি থকা আমি, হাঁহৰ পৰা ধৰি কিবা এটা থাকিলেও আমি সেই মানুহজনকে দিওঁ। কিন্তু মানুহজনে মানে এনেকুৱা মানে বেয়াকৈ মানে গাদ্দাৰ কৰিলে। এতিয়া এইখিনি আছেই চব, এতিয়াও মানে এইখিনি কয়লাখিনি আছেই, এয়া এতিয়াও আছেই। এতিয়া মানে কেতিয়া মানে কাক দিম মানে এইবোৰ ঠিকানে নাই। দানা আনি আছে, দানা মানে পইচা মানে বাঢ়ি গৈ আছে। আৰু মাল এয়া জেগাতে আৰু এইখিনি লৈ পেলাই এনেকুৱা লাগিছে যে আমাৰতো মানুহজনে কৈছে চব যে এনেকৈ মানে থেতালি মাৰিয়ে পেলাম যে, এইখিনি মানে খুৱাই থাকিলে বাঢ়িয়ে থাকিব আৰু কাষ্টমাৰ নাই। ভিডিঅ'টো ইমানেই আছিলে, কাৰণ কয়লাখিনি যাব বুলি মই সেইদিনাখন ভিডিঅ' বনাইছিলোঁ, দেখুৱাইছিলোঁ যে আজি কয়লাখিনি মানে যাবগৈ বুলি, আজিৰ পৰা মানে ৰক্ষা আৰু বহুত দীঘলীয়া এটা উশাহ পাম বুলি ভিডিঅ'টো বনাইছিলোঁ। কিন্তু মানে কি হ'ল, উশাহ নাই। আজি গম পায় ক'ৰবাত যাবও নোৱাৰোঁ। ক'ৰবাত যাওঁ বুলি ক'লেও এহঁতক দানা পানী কোনে দিব।
আজি ইমান দিন হ'ল মানে কিবা যে এটা বোজা লৈ আছোঁ ডাঙৰ মানে এনেওতো লছটো লছে বহুত সাংঘাতিক লছ হ'ল আৰু ডাঙৰ যে বোজা এটা লৈ আছোঁ মানে এনেকুৱা নিচিনা হৈ আছে আৰু মানে বিকিবও নোৱাৰা হ'লোঁ ইহঁতক দানা আনি আনি মানে খুৱাই থকাহে আছে এনেকৈ ৰাখিছোঁ আৰু ফেন দি এইফালে কাৰেণ্টৰ বিল বাঢ়ি গৈ আছে এনেকৈ বিন্দাছ সিহঁতক আৰামত ৰখাহে আছে আৰু ডেইলি এটা দুটা মানে গৈ আছে সেইটো আৰু মানে তেনেকুৱা হৈছে গম পায় নাই কি কওঁ কি নকওঁ মানে মূৰত বোজা হৈ পৰিছে আজি ভিডিঅ'টো ইমানেই আছিলে আপোনালোকক দেখাইছিলোঁ যে সেইটো কাৰণে বোলো ভিডিঅ'টো আৰু এটা ভিডিঅ' এটা বনাই দিওঁ কাৰণ মালখিনি মানে বেপাৰীজনে যিজনে নিম বুলি কৈছিলে কি কৰিলে আমাৰ লগত সেই ভিডিঅ' এটা বোলো আপোনালোকক দেখাওঁ কিমান ঠগৰামি কৰিলে আজিৰ দিনৰ বেপাৰী মানে কিমান ঠগৰামি বেপাৰী বুলি নহয় প্ৰত্যেকজন মানুহেই ঠগৰামি কাৰণ কেলৈ যেতিয়া তেওঁৰ মানে দৰকাৰ হয় বস্তুটো তেতিয়া মানে তেওঁ মানে উতা পৰি মানে যায় আৰু যেতিয়া মানে দৰকাৰ নহয় তেওঁক যদি কোনোবা যাচিও থাকে নহয় তেতিয়া মানে কি হয় এই দৰকাৰ নোহোৱা বস্তুটো তাৰমানে তেওঁ মানে গুৰুত্ব নিদিয়ে লাগিলে মানুহজনৰ লগত কিমান বছৰ পুৰণি মানে চিনাক্ত নহওক কিয় কিমান বছৰ পুৰণি এটা মানে হেৰি নাথাকক কিয় ৰিলেশ্যন নাথাকক কিয় এইবোৰ চিনি নাপায় আজিকালি মানুহে চবেই খালি নিজৰটোহে চিনি পায় গম পাইছে মানে পৃথিৱীখনেই এনেকুৱা হ'ল নেকি মানে একো ক'ব নোৱাৰোঁ ঠিক আছে বাই বাই